কি খাইছে কি খাইছে ভাত আৰু কলপচলা মাংস হেল্ল' গাইজ বিহুৰ বতৰত সেয়া চৰাইদেউ ঘৰত উপস্থিত আজি হয় সকলো বোৱাৰী বুঢ়ী ভতিজা চবে এসাঁজ তেনেকৈ আজি আমাৰ ভতিজা ছোৱালী মাইনা খুৰীয়েক মাইনা মা আমাৰ বোৱাৰী ভাই বোৱাৰী সকলোৱে আজি একত্ৰিত হৈ আজি ডাঙৰ ঘৰত আহি এনেকৈ বাবেই এয়া আমাৰ পেহী দেই পেহী তাৰমানে বহি আমাৰ নিতুল ভতিজা ল'ৰা এয়া মোৰ ভাই এয়া আমাৰ ডাঙৰ খুৰী হেপী বিহু চবকে হেপী বিহু বিহু ওলগ জনালোঁ আমি একেবাৰে হৈ কেনে ককা খাই এসাঁজ খাইছোঁ আজি তেনেকৈ আৰু নমস্কাৰ পেহীয়ে ক'ব দিয়া তোৰ তাত মই পঞ্জীপৰ মানে পেহীয়ে কৈছোঁ অসমলৈ মানে অসমবাসী ৰাইজলৈ ৰঙালী বিহু শুভেচ্ছা জনালোঁ তাক নাই ধন্যবাদ জনালোঁ